এই বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5টা বৃহৎ প্ৰকল্প দিলে। নামৰূপৰ ফাৰ্টিলাইজাৰ, যি আমাৰ কোম্পানী আছিল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন, তাক সম্প্ৰসাৰণ কৰি 12 লাখ মেট্ৰিক টনৰ বাবে এটা নতুন সাৰ কাৰখানা নিৰ্মাণৰ অনুমোদন দিলে 12,000 কোটি টকা। গুৱাহাটী ৰিং ৰোড কৰোৱা নাৰেংগীৰ দলং 7,000 কোটি টকা। অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ অনুমোদন দিলে আৰু লামডিঙৰ পৰা তিনিচুকীয়ালৈ ৰেলৰ যিটো পথ আছিল তাক দ্বৈত ৰেলপথলৈ সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন দিলে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ এই বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা অহা আমাৰ 5মটো উপহাৰ। এতিয়া ইয়াৰ মাজত আৰু এটা উপহাৰো আমাৰ মাজত আছিলে, বৰাক উপত্যকালৈকে যোৱা এক্সপ্ৰেছ কৰিডৰ, অৰ্থাৎ 6টা উপহাৰ। এইবাৰ মই 7মটো উপহাৰলৈও বাট চাইছোঁ। কোনোবা এটা দিনত ভাল খবৰ আহিব, সেয়া হ'ল গোলাঘাট আৰু গহপুৰৰ মাজত টানেল বা সুৰংগ নিৰ্মাণৰ অনুমোদন। এই কাজিৰঙা এলিভেটেড কৰিডৰৰ সমান্তৰালভাৱে মই আৰু এটা ভাল খবৰ মাজুলীবাসী ৰাইজক জনাব খুজিছোঁ। অৱশেষত মাজুলী অৰ্থাৎ কমলাবাৰী নিমাতী ঘাটৰ ওপৰত নিৰ্মাণৰত দলঙৰ টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে মাজুলীত দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে এই নতুন দলং নিৰ্মাণৰ বাবে দায়িত্ব পাবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৰ মই নাম ল'ব খোজা নাই, ব্যক্তিগত প্ৰতিষ্ঠান, কিন্তু তেওঁলোক ইতিমধ্যে মাজুলীত আন 2খন দলং বনোৱাৰ বাবে কৰ্মৰত হৈ আছে। সেয়েহে মাজুলীৰ ৰাইজে নিশ্চয় অহা 2 মাহমানৰ ভিতৰতেই দলঙৰ কাম নতুনকৈ নিৰ্মাণ হোৱা দেখা পাব আৰু তেওঁলোকে ছাইট আদিও অহা এমাহৰ ভিতৰতে গ্ৰহণ কৰিব বা ছাইট আদিৰ দায়িত্ব ল'ব। মাজুলীৰ বাবেও এয়া সুখবৰ। তৃতীয়টো সুখবৰ যোৱাকালি আমি পালোঁ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা। ৰাজ্যত বানপানী নিয়ন্ত্ৰণৰ বাবে আমাৰ ৱেটলেণ্ডসমূহক অৰ্থাৎ ডাঙৰ ডাঙৰ বিলসমূহক আমি একোটা ৰিজাৰ্ভিয়ৰ, পানীৰ ডাঙৰ ৰিজাৰ্ভিয়ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ নেকি? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত তেনে 50টা ৰিজাৰ্ভিয়ৰ অৰ্থাৎ আমাৰ ৱেটলেণ্ডসমূহক ৰিজুভিনেশ্যনৰ বাবে পৰামৰ্শ দিছিল। তেখেতৰ আইডিয়া হ'ল যে বাৰিষাত যেতিয়া ব্ৰহ্মপুত্ৰত পানী হ'ব, যেনেকৈ আজি আমি দীপৰ বিলত বহুত পানী সঞ্চয় কৰোঁ, তেনেকৈ ৱেটলেণ্ডবিলাকত আমি পানী সঞ্চয় কৰিম আৰু যেতিয়া বাৰিষা নাথাকিব এই ৱেটলেণ্ডসমূহক আমি জীৱন্ত বা প্ৰাণৱন্ত কৰিও ৰাখিব পাৰিম। আমাৰ জলসম্পদ বিভাগে যি প্ৰস্তাৱ আগবঢ়াইছিল 15টা এনে ৰিজাৰ্ভিয়াৰক শক্তিশালী কৰিবৰ বাবে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 692 কোটি টকাৰ অনুমোদন জনাইছে। মেঘালয়ৰ পৰা অহা পানী আমাৰ গুৱাহাটীৰ জুৰিপাৰ আদি অঞ্চলক বহুত ক্ষতি কৰি আহিছে। এই পানী শিলখাকুলৈ ডাইভাৰ্ট কৰিবৰ বাবে আন এটা প্ৰকল্পও যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছে, য'ত 200 কোটি টকা ব্যয় কৰা হ'ব। আনহাতে বানপানীৰ সময়ত হোৱা ক্ষতি দূৰ কৰিবৰ বাবে 1200 কোটি টকাৰো আন এটা অনুমোদন যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগবঢ়াইছে। মই ভাবোঁ এইসমূহ ৰাজ্যখনৰ বাবে এক সুখৰ বতৰা আৰু আমি এনেকৈ উন্নয়নমূলক আৰু বিকাশৰ কৰ্মৰাজিৰে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যলৈ ৰূপান্তৰ কৰিম। ইতিমধ্যে অসমত উদ্যোগীকৰণৰো প্ৰচেষ্টা সমান্তৰালভাৱে আৰম্ভ হৈছে। আমি আশা কৰোঁ যে এই গোটেই প্ৰকল্পসমূহৰ দ্বাৰা আমি অসমক এখন
বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম। যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম।